এতিয়া 6:30 বাজি আছে ৰাতিপুৱা তো 6:30 পাৰ্টি দেখিছে এখোপা আছে তো গাইছ মানে এতিয়া 6:30 ম'হ যুঁজ যিহেতু আহি আছে তো ম'হবিলাক পাগলা হৈ আছে মানে গাঁৱৰ ম'হ এটা যুঁজাব ম'হ দুটা তো তাৰ কাৰণে এতিয়া আমি ম'হ যুঁজ চাব আহি এয়া ম'হ যুঁজ দীপক বনিয়া ম'হটো নি আছে এয়া যুঁজাবলৈ দেখিছে তো মানে ম'হ এটা আৰু ইটো দেখিছে ইপিনে গলীয়া ম'হ এটা ৰখাই থৈছে ইপিনে গলীয়া ম'হ এটা ৰখাই থৈছে তো গাইছ আজি যুঁজ চাব আপোনালোকক দেখাইছোঁ যুঁজখন কেনেকুৱা হয় সিংহালবোৰ বেলেগ হৈছে তাৰ চনকা ধৰ ধৰ বল ধৰ 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 বল ধৰ এনে ইয়ে পলি সিংহাল বেয়া বেজি কৰি থৈছ যে তই পুৰা একদম দিছে তাক ধৰ ধৰ তাকে টিকাতে চাৰ্ট এটা দি দিয়ক ধৰ 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 বল ধৰ 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 তো গেছ দেখিছে দুইটা ম'হৰ যুঁজ শিঙাৰী কোবাই আছে এইপিনৰ পলে অকণ কষ্ট পালে ভালকৈ লাগিব আৰু তই মোকে ধৰ ধৰ চাইডতীয়া পোৱালি যুঁজ ধৰ গাড়ী ম'হ জোচত আছে একদম পূৰা ইয়াৰ লগত লাগিছে যদি ডাঙৰ ম'হ লাগি যাব তো গাইছ আহি গ'ল এতিয়া দুইটা ম'হ মুডত ধৰ দেখিছে যুঁজ এতিয়া মাত্ৰ যুঁজলৈ মাত্ৰ কেইদিনমান আছে তো এতিয়া যুঁজ হৈ আছে ম'হৰ তো গাইছ যিহেতু এই মহালৰ যুঁজ যিমানেই আছিল এই মহালৰ ম'হ এটাৰ যুঁজ অকণৰ ভিডিঅ' আছিলে তো গাইছ এই ভিডিঅ'খনো ইয়াতে লগাই দিছোঁ বেয়া হৈ যাব একো নহয় দিয়ক দাগ লাগক একো নহয় এই মহাল আহি আছে এইটো বগামৰীয়া মহটো দেখিছে চাইডতীয়া মহ ইয়াৰ ভিডিঅ' আহি আছে নেক্সট ইয়াৰ ভিডিঅ' দেখাই আছোঁ নেক্সট